वेलकम टू माय यूट्यूब चैनल। तो मोर यूट्यूब चैनल सकलोके स्वागतम जनाइছোঁ। बाकी निश्चय चागे सबरे भाले आरो तो আজি भावना আছে भावना मेन आरो तो চাই দেখিব। আমি পাইছোহি ক্লাবত তাৰপিছত আহি কিনে এতিয়া আৰু ইমান প্ৰেক্টিছ হোৱাৰ পিছত বা এতিয়া আৰু মানে কি হেৰি হ'ব যাওঁ আৰু ৰাজদা আজি মূলত বহিব। তাৰপিছত চাৰি লগ মাৰিলোঁ আছোঁ পবিত্ৰ আজি ভাওনা কৰিব নে পুৰা এবাৰ ৰাজদা মূলত বহিব। আজি ৰাজদা কিবা এটা কওক। নমস্কাৰ, আমাৰ গোলাঘাটৰ মহিলা ভাওনা ভাগি আছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালী নতুন ল'ৰাবিলাকৰ প্ৰজন্মক গায়ন বায়ন শিকোৱা আছে, জোহাৰ শিকোৱা আছে। পুৰণা মোৰ গৌতম প্ৰাণ কেন্দ্ৰ আৰু আমাৰ নিৰপেক্ষ হিন্দু সমাজৰ প্ৰথম পদক্ষেপ এইটো আমাৰ ডাঙৰা জিলাত ভাগৱত সাতদিনীয়া ভাগৱতৰ উদ্দেশ্যে নাট পালন কৰা মহিলা তাৰ কাৰণে আমাৰ প্ৰাগাঁও ভাওনা গায়ন বায়ন কমপ্লিট হ'ল। তাৰপৰা এয়া আৰু ৰিহাৰ্চেলৰ মাজত চাব কেইটামান ফকতীয়া আছে। আজি কুলাছৰ ক্লাবৰ বাবে প্ৰিপেৰেশ্যন চলি আছে। তো আমাৰ দুটা ৰাজুদাহঁতে গাই আছে। তো আমি বাহিৰত এতিয়া আছোঁ আৰু পিছত মানে আমি পিছত আৰু এতিয়া আৰু এনেই আৰু তো ফাইনেলি আজি কেইটা যাব লাগিব তো গম নাপাওঁ আৰু যাম আৰু। তো এতিয়া ইয়াতে অলপ প্ৰেক্টিছ হৈছে, প্ৰেক্টিছটো কৰিলে ভাল ন। তো ইমান মানে আমি নতুনকৈ শিকালোঁ তো সেয়া আৰু আমি ৰাজুদা ফালে গৈ আছোঁ আৰু দেই পামেগৈ আৰু। ফাইনেলি আমি এয়া পাইছোঁহি। অলপ ৰাগ শিকাই আছে। নাই তো আমি আৰু ওলাইছোঁ আৰু যাবলৈ। এই বাকী এইফালে আহি আছে, এই আগত দুটামান গ'ল। ডাইৰেক্ট এতিয়া আৰু ভাওনা ঘৰতে দেখাম আৰু এতিয়া গৈ থাকোঁ। তো মই বাইকখন অলপ চেঞ্জ হৈ গ'ল, দুটামানৰ বস্তু মানে থাকি আহিলে। তো আমি এতিয়া আকৌ গৈ আছোঁ আৰু পামগৈ আৰু লাহে লাহে আহি আৰু পাইছোঁহি নামঘৰ। বৰ্তমান পোৱাগৈ নাই আৰু অলপ দূৰ আছে চাগে ন। এইটো বৰ ডাঙৰ শাল দেখোন। তো এইবোৰ আৰু ভাওনা চাবলৈ অহা সদস্য তো মানুহ অলপ হ'ব নিশ্চয়। মানে ইয়াত অবিৰত ভাগৱত চলি আছিলে। তো তাতে আছে ভাওনা। তো এইখন প্ৰথম গেটখন পাইছোঁহি। মানে ইখন গেট ফটো মাৰিব নোৱাৰিলোঁ, তো এইখনেই মাৰিছোঁ আৰু এইখনে চাই লওক।
আছে আৰু বৰা ফুটক আছে কেমেৰা ভালকে চাই দিয়ক মই বৰ্তমান ৰেডি হ'লোঁ বাকী এটা আছে আৰু লগৰকেইটা পাক মাৰি আছে গোটেইকেইটাই সেয়াই আৰু চাই দিলোঁ ঘৰীয়া আমি অকণমান এনেই ওলাই আহিছোঁ এয়া এজন্ত মিচিকে হাঁহি আমাৰ বাঁহী বাদক হাই এটা কৰি দিলে ভাল লাগে আৰু ইয়াত খানা বনি আছে অলপ আগফালে ওলাই আহিছোঁ তো আমি ৰেডি তো এইটো চুম চুম বাকীকেইটা আছে মই দেখাই আছোঁ বাৰু আমি ৰেডি হৈ আছোঁ বিদ্যমান কারণ যদি দুর্বৈক্ষণ অত্যাচারক রজন কর্ণ দত্তর খুব শান্তি নোহোৱা হৈ পৰিছে এফালে পুত্ৰশ্ৰে আনফালে পুত্ৰ অত্যাচাৰতে ৰজা কৰ্ণ দত্ত একেবাৰে উভয় ভিড় হৈ পৰিছে ইয়াৰ উপায় মই কৰিব লাগিব মহৰ্ষি অগস্ত্যৰ দ্বাৰা দুৰ্ভাগ্যকে সাপগ্ৰস্ত কৰাই একে ভয়ংকৰ দানৱলৈ ৰূপান্তৰ কৰিছে আৰু দুৰ্ভাগ্যকে একে দানৱলৈ ৰূপান্তৰ কৰি আমি নিজ হাতেৰে শাস্তি কৰি নিধন আৰু মুক্তি
আমার উদ্দেশ্যই হয়েছে দুষ্টক দমন হাদ অন্তক পালন করা। যাও যাও রে মই আপন প্রতিজ্ঞতে হও প্রকট।
আমাৰ আৰু আজি সমাপ্তি ঘটিলে তো আমি আৰু আহি আছোঁ এইবাৰ তিনিটা একেলগে তো চাই থাকিব আৰু এখন গেট পাৰ হৈছোঁ আৰু আছে পাৰ হ'বলৈ এইবিলাক ভাৱৰীয়া আহি আছে সেইটো গ'ল কেইটামান চুতীয়া কেইটামান গেটখন আছিলে কিন্তু গেটখন ষ্টাৰ্টিঙত উঠাব নাপালোঁ তো এতিয়া দেখাই যাম আৰু